হেল্ল' বন্ধুসকল, টিম ইণ্ডিয়াৰ বাবে এটা ডাঙৰ বেয়া খবৰ পোহৰলৈ আহিছে। হয় বন্ধুসকল, আপোনালোকে নিশ্চয় জানে যে আজি টিম ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত 2023 ৱৰ্ল্ড কাপৰ মেচ হৈ আছে আৰু এই মেচটোতে টিম ইণ্ডিয়াৰ বাবে এটা বহুত ডাঙৰ বেয়া খবৰ পোহৰলৈ আহিছে। হয় বন্ধুসকল, যেতিয়া 9 নম্বৰ অভাৰত হাৰ্দিক পাণ্ড্যাই বলিং কৰিবলৈ আহে তেতিয়া তেওঁৰ 2 নম্বৰ বলটোত বাংলাদেশৰ লিটন দাসে যেতিয়া শ্বট খেলে আৰু ৰান বচাবলৈ যেতিয়া হাৰ্দিক পাণ্ড্যাই তেওঁৰ ভৰিখন আগুৱাই দিয়ে তেতিয়া তেওঁৰ ভৰিখন মচকি যায় আৰু এই আঘাতটো হাৰ্দিক পাণ্ড্যাৰ বাবে এটা ডাঙৰ বেয়া খবৰ হ'ব পাৰে, কিয়নো হাৰ্দিক পাণ্ড্যাই মাত্ৰ 3টা বলহে খেলিছিল তেওঁৰ অভাৰত। তাৰপিছত হাৰ্দিক পাণ্ড্যাৰ আঘাতটো চাবলৈ ফিজিঅ' গ্ৰুপে ফিল্ডত আহে আৰু হাৰ্দিক পাণ্ড্যাই ফিল্ডৰ পৰা ড্ৰেছিং ৰুমত ঘূৰি যাবলগীয়া হয় আৰু ইয়াৰ পিছত 3টা বল বিৰাট কোহলিয়ে কৰে। কিন্তু এতিয়ালৈকে কোনো খবৰ অহা নাই যে হাৰ্দিক পাণ্ড্যাৰ ইঞ্জুৰিটো কিমান ডাঙৰ, সৰু এটা ইঞ্জুৰি নে ডাঙৰ এটা ইঞ্জুৰি হৈছে, ইয়াৰ বাবে কোনো এটা আপডেট অহা নাই। আপডেট পালে মই আপোনালোকক লগে লগে জনাই দিম। আৰু হাৰ্দিক পাণ্ড্যাৰ ইঞ্জুৰিটো টিম ইণ্ডিয়াৰ বাবে এটা বহুত ডাঙৰ বেয়া খবৰ হ'ব পাৰে, কিয়নো টিম ইণ্ডিয়াৰ লগত আগত যিবিলাক টিমৰ লগত খেলা হ'ব, ডাঙৰ টিমৰ লগত খেলা হ'ব আৰু সেইবিলাক টিমৰ বিপৰীতে হাৰ্দিক পাণ্ড্যাৰ নিচিনা এটা অলৰাউণ্ডাৰৰ প্ৰয়োজনটো